হেল্ল' কৃষক বন্ধুসকল, আহক আজি আমাৰ বাৰীখন এপাক মাৰোঁ। ঠিক আছে, চাওক কঁঠাল এটা পকিলে মানে আমাৰ শ্ৰীমতীয়ে ছিঙি লৈ গ'ল। এইবোৰ তামোল গছত জালুক, তামোল গছত পাণ, এইয়া নাচপতি, এইবোৰ লাগিছে দেখিছে নাই? নাচপতি এইয়া আজিকালি প্ৰায় নোহোৱাই হৈছে আৰু নাচপতি। এইজোপা নাচপতি, এইয়া পাণ গছ, এইজোপা পাণ গছ। আহকচোন আমাৰ বাৰীখন এপাক মাৰোঁ। এইবোৰ শ্ৰীমতীয়ে কঁঠাল পাৰি ছাগলী চাইছে। ছাগলী আছে 10টামান। এইয়া চাওক মিঠাম, দেখিছে নাই? লোকেল সঁচ এইটো মিঠাম, দেখিছে নাই? এইবোৰ লাগিছে চাপৰতে লাগিছে। এইবোৰ জলকীয়া পুলি জেগাতে লাগি জেগাতে পকিলে। পুলি ৰোৱাই নাই মানে, এইবোৰ তেতিয়া মানে জেগা নাই। জেগা নোহোৱাৰ কাৰণে এইখিনি পালেং কৰি থোৱা যে ইয়াতে লাগি গৈছেগৈ। এইটো জলকীয়া দেখিছে নাই? এইটো তাত চাইজ জলকীয়া। এইটো কি জলকীয়া বুলি কয় এইটো? এইজোপা চাওক আম। আপোনালোকে অলপ মানে গছবোৰ এনেকৈ বনাই দিলে লোকেল আম মিঠা। তলতে পাব এইকেইটা, দেখিছে নাই? এইকেইটা এইবোৰ চা, এই গছ বাগানৰ নিচিনা অলপ মানে কাটিং বনাই দিব লাগে, মানে ডালবোৰ তলত মেলি পেলাই একদম তলতে পাব এইকেইটা। দেখিছে নাই লাগিছে? এই গছ পুলিকেইটা এইকেইটা চোৱা, ডালকেইটা বৰ বেছি ডাঙৰ নহয়। এইজোপাত আৰু তলত লাগিছে। এইবোৰ কি কচু কয়? মান কচু নে কি? মান কচু। এইবোৰ পাণ পুলি পালন কৰি থোৱা আছে এতিয়া ৰুবলৈ। পাণ পুলি, এইবোৰ পাণ পুলি দেখিছে? পাণ পুলি বনাই থৈছোঁ, হাবি হৈ গৈছেগৈ। এইকেইটা পাণ পুলি, কচু, পাণ পুলি। আমাৰ ভাইটিয়ে খান্দিছে গাত তামোল পুলি ৰুবৰ কাৰণে। পানী ওলালি? ওলাবই আৰু আজিকালি কিটো বাৰিষা দিন। এইজোপা নৰা বগৰী, পকা কঁঠাল দেখিছে? কঁঠাল পকিলে। এইবোৰ তামোলৰ অৱস্থা বেয়া এবাৰ দেই। 100 টকা পোন। এইবোৰ দেখিছে নাই? তামোল গাত খান্দিছে, পুতিয়ে ৰাখিব লাগিব আৰু। এইবোৰ তামোল এইবোৰ তামোল, এইবোৰ গোটেই তামোল। হাই অৱস্থা। চাহপাত ছিঙিছে। আহক বাৰীত লৈ যাওঁ। পুৰণা জলকীয়া পুলি, পুৰণা যোৱা বছৰীয়া জলকীয়া গছনো কেনেদৰে ৰাখিব পাৰি গম পাব। এইজোপা কমলা পুলি দিব হৈছে। কমলা, এইবোৰ মানে নাৰিকল পুলি। এইবোৰ মোৰ বাৰীখন এটুকুৰা দেখাইছে আপোনালোকক। এই কেইজোপা যোৱা বছৰীয়া জলকীয়া আপোনালোকে ৰাখিব পাৰিব। মই অৱশ্যে যোৱা বছৰ আপডাল কৰিছিলোঁ, এই বছৰ একো কৰা নাই দেই। হ'লেও ইহঁতৰ প্ৰডাকশ্যন দেখিছে নাই? এইবোৰ ইমান ধুনীয়াকৈ লাগিছে। এবাৰ ছাগলীয়ে খাই দিছিলে, এতিয়া আকৌ পোখাই লাগিছে, হ'লেও নাই মৰা। এইজোপা কমলা পুলি, জলকীয়া পুলি আপোনালোকে ভালদৰে আপডাল কৰিলে 1-2 বছৰ ৰাখিব পাৰি। এইবোৰ চাওক তাৰ প্ৰমাণ, দেখিছে নাই? এইবোৰ গছ এইবোৰ ধুনীয়াকৈ লাগিছে। এইকেইটা চাওক, এইকেইটা 2টা পকিছে। 2 কেজি 3 কেজি প্ৰায় দি আছোঁ ইয়াৰ পৰাও। এইবোৰ দেখিছে নাই? এইবোৰ এলাইন, এইটো কমলা পুলি ওখ হৈ গ'ল, 2.5 বছৰ হৈছে। এইটো চাচি গছৰ পুলি, এইটো পোখাইছে, পাত পোখাইছে। এইটো দেখিছে নাই? এইটো জজা তামোলৰ পুলি। এটা গুটিত যে 2টা তামোল পুলি ওলায়, জজা তামোল ৰাখিছোঁ মানে ইয়াক। ঠিক তেনেকৈ আৰু 2জোপামান আছে দেই, তেনেকৈ জজা। এই 2জোপা, এটা গুটিতে 2টা তামোল পুলি, জজা তামোল। কিনো হয় বুলি ৰাখিছোঁ এইটো। চাওক কিমান ডাঙৰ হৈছে। আৰু আছে, কেইবাটাও ৰুই থৈছোঁ তেনেকুৱা জজা।
বিশেষকৈ জলকীয়া পুলিটোৰ কাৰণে আপোনালোকক দেখাবলৈ আহিলোঁ। জলকীয়া 2 বছৰ যে ৰাখিব পাৰিনে নোৱাৰি, কিন্তু আপডাল কৰিলে ৰাখিব পাৰি। মই কিন্তু একো আপডাল কৰাই নাই ইয়াক, তথাপিতো এনেধৰণে আছে এইবোৰ। আৰু এটা প্ৰয়োজনীয় কথা, এইবোৰ ডাবুল খেতি বুলি কয়। তামোল গছত পাণ আৰু জালুক ৰুব পাৰে আপোনালোকে। এইটো এটা বৰ মজা খেতি হয়। এবছৰ ৰুলে ই 30 বছৰৰ কাৰণে আপোনালোকক উৎপাদন দি থাকিব। এই জালুক এইবোৰ ৰুৱক, ৰাইজে খেতি কৰক ভালদৰে। ময়ো কৰিছোঁ, মানে আপোনালোকেও কৰক। কেনেধৰণে কৰা হয়, কি কৰা হয়, কি কৰিব লাগে, এইবোৰ দেখিছে নাই? ভাল লাগিছে। ৰাখিব পাৰিব আপোনালোকে জলকীয়াটো ৰাখিব পাৰিব 2 বছৰ আৰামত ৰাখিব পাৰিব। এইবোৰ ভালকৈ লাগিছে। এই গোটা গুটি চাওক, এইকেইটা এইবোৰ প্ৰত্যেকতে লাগিছে। আৰু কমলা খেতিটো আমাৰ অসমততো বহুত ডবল আছিলে কমলা খেতি, আজিকালি নোহোৱাই হৈছে। আমাৰ তিনিচুকীয়া জিলাত কমলা খেতিটো ইমান ডাঙৰ বাৰী আছিলে, এতিয়া চাহ বাগান হোৱাৰ পৰা প্ৰায় নোহোৱাই হৈ গ'ল। কমলা গছত এই আছে টুনি চৰাই বাঁহ, কিমান মজা লাগে, কিবা এটা দেখি ভাল লাগে। কমলা গছত টুনি চৰাই বাঁহ সাজিলেই মানে ওখ হৈ গ'ল। এই 4জোপা 6জোপা ইমান জলদি ওখ হৈ গৈছে, মানে বাকীকেইটা ইমান ওখ হোৱা নাই। আপোনালোকে ৰুৱক। বিশেষকৈ কমলা গছৰ কাৰণে শীতল জলবায়ুৰ প্ৰয়োজন, ছাঁ হ'ব লাগে। মানে আমি চেচুক বুলি কওঁ যে, মৰাণৰ ভাষাত চেচুকীয়া ভাষাত কমলা গছ হ'ব, চিন্তা কৰিব নালাগে। ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব নালাগে। পাৰিলে জৈৱিক সাৰ প্ৰয়োগ কৰি থাকিব লাগে। জৈৱিক সাৰ প্ৰয়োগ কৰি আপোনালোকে ৰঙালাও খেতি কৰিব পাৰিব। কমলা খেতি। এইবোৰ মই কমলা খেতি ৰুইছোঁ, এতিয়া কমলা ৰুইছোঁ কেইজোপামান, প্ৰায় 30 জোপা ৰুইছোঁ আৰু ৰুম, আপোনালোকৰ লগত দেখাই থাকিম। এই আৰু 2 বছৰমানত হয় লাগিবই নেকি, নাই অহা বছৰ লাগেই না। এইবোৰ জলকীয়া ৰাখিবৰ কাৰণে আপোনালোকে এনেকৈ ৰাখিব পাৰিব দেই। আপোনালোকে ঘৰৰ পিয়ালিটো ৰাখিব পাৰিব এনেকৈ ৰুলে। যিবোৰে মানে কমকৈ ঘৰত খাবৰ কাৰণে ৰুৱে, এনেকুৱা 2-4 জোপা ৰুই ল'লে বোলে পিয়ালিটো ৰাখিব পাৰিব। বিল্ডিঙৰ ওপৰত ছাদতো ৰাখিব পাৰিব। এইবোৰ এই 3 বছৰ হ'ল গুটিটো ইয়াতে দিয়া আছিলে, গুটিৰ পৰা গছ হৈছে। এইজোপা অকণমান ডাঙৰ হ'ল, নাৰিকল এইজোপা। এনেধৰণে ৰুৱক। মই লোকেল আম পুলি এটাত মিঠা আমৰ ডাল এটা লৈ গ্ৰাফটিং কৰি চাইছোঁ প্ৰথমবাৰৰ কাৰণে। এইটো পুলিত ইয়াত গ্ৰাফটিং কৰি ডাল এটা জইন কৰি দিয়া আছে, কি হয় দেখাম আপোনালোকক। এই এটা কমলা পুলি আৰু এটা এইটো মিঠা আমৰ ডাল এটা লোকেল পুলিত লোকেল মিঠা আমৰ ডাল এটা গ্ৰাফটিং কৰি দিছোঁ, কি হয় চাম। এয়া জাহাজী কল, এইজোপা কাঁচকল, এইজোপা এইটো কাঁচকল, দিল পৰিছে, এইটো দিল পৰিলে থোপ পৰিছে। এইজোপা ওখ জাহাজী, প্ৰত্যেকৰে এজোপা 2জোপা ৰুই ৰাখিছোঁ। প্ৰতিটো ফল মূলেই, নৰা বগৰীৰ পৰা আদি কৰি লিচু পুলি, বিশেষকৈ আপেল বগৰীটো চাওকচোন। আপেল বগৰী গুটি কিনি আনি খায়, ধৰা কাজত খাই আহি গুটি 2টা পালেং কৰি থৈছিলোঁ, গজিলে এইটো এতিয়া ডাঙৰ হৈ গ'ল। বেলেগৰ পৰা আনি পিনি ৰুই দিলোঁ, অলপমান মানে হেৰি পৰিলে, চাপৰ হ'ল, এতিয়া আকৌ ডাঙৰ হৈ গৈছে, এতিয়া উঠি গৈছে। কি হয় দেখাম আপোনালোকক, প্ৰডাকশ্যনটো কেনেকৈ দিয়ে, ইয়াক অলপমান মেৰামতি কৰি দিব লাগিব। তাৰপিছত আপোনালোকে খেতি কৰিব পাৰে এনেধৰণে, এবছৰ খেতি কৰি 2 বছৰলৈকে ৰাখিব পাৰে। জলকীয়া এইটো ভয় নকৰিব, ৰাসায়নিক সাৰ নিদিব, জৈৱিক সাৰ দি থাকিব, জালটো সম্পূৰ্ণ থাকিব। এয়া আমাৰ তামোল বাৰী, এইপিনে বাগান আছে, সেইখন বাগান। এই বাগান আধা বিঘামান উঠাই দিলোঁ খেতি কৰিবৰ কাৰণে, বেলেগ খেতি। ইয়াৰ মানে এই তামোল গছৰ ডাঙৰ গছৰ মাজে মাজে সৰু গছ ৰুই দিছোঁ। এটা লাইন ধুনীয়াকৈ গৈছে, এইটো লাইনৰ পৰা সেইটো লাইন, সেইটো লাইনৰ পৰা এইটো লাইন চাওক, এইটো লাইন মানে এইটো উত্তৰ দক্ষিণ লাইনটো হ'ব লাগে। পাৰিলে ইয়াত 15 ফুট 16 ফুট বহল কৰিব,
তেতিয়া আপোনালোকে মাজৰ ফালে ট্ৰেক্টৰে হাল মাৰিব পাৰিব। এইটো হাল মাৰি মানে বেলেগ খেতি কৰিব পাৰিব। পূব পশ্চিম লাইন কৰিলে ছাঁ পৰে, উত্তৰ দক্ষিণ লাইন কৰক। উত্তৰ দক্ষিণ লাইন কৰিলে ইয়াত খেতি কৰিবলৈ মানে যিকোনো খেতিয়ে কৰিব পাৰিব। আপোনাৰ জলকীয়া খেতি কৰে, অন্যান্য খেতি কৰে, যিকোনো খেতিয়ে কৰিব পাৰিব। এনেধৰণে খেতি কৰিব লাগে বুলি মই ভাবোঁ। অসমখন যিহেতু কৃষি প্ৰধান ৰাজ্য, গতিকে কৃষি কাৰ্যৰ কাৰণে এইজোপা আমাৰ মামাই দিয়া এইটো মেহগনি পুলি, এইটো লাখপতি বাইদেউ মেহগনি পুলি এটা আছে, ইয়াত এটা আছে। এই টেঙা কমলাবাৰীৰ মাজতে ৰুই দিছোঁ, পিছত ডাঙৰ হৈ এটা থাকিব। এইজোপা কি জানো কৃষ্ণচূড়া হয়নে নে কি হয় না, চিনি পোৱা নাই। ইয়াক ডাঙৰ হ'লে চিনি পাম। এইটো মাহ লতাডাল বগাই আহিলে মাহ গছৰ উৰহী মাহৰ। এইটো মাধুৰীআম পুলি। এই কমলা পুলিটো ছাঁ দিবৰ কাৰণে এই দক্ষিণ ছাইডে এজোপা গাৰ্ড গছ ছাঁহৰ কাৰণে ৰুব লাগে। এয়া আপোনালোকে ৰুৱক, ভাল ভাল পুলি ৰুৱক, মেহগনি ৰুৱক, চন্দন ৰুৱক, চাচি গছ ৰুৱক। এই চাচি গছ ৰুৱক। এইজোপা পাণ আছে, পাণ গছ লাগি আছে। এইজোপা হেৰি পাউলি গছ, জংঘলী পাউলি। এইজোপা মচ গছ, এইজোপা মেজেঙা মাজতে আছে নহয়। এই মাজৰ পৰা এইডোখৰ মুকলি কৰিছোঁ। এইডোখৰ মানে কি কৰিম, এইডোখৰ পাণ পুলি, খুটি পাণৰ পুলি ৰুম বুলি পালেং কৰি থৈছোঁ। আপোনালোকৰ আগত দেখাইছিলোঁ যে পুলিখিনি, ইয়াতে ৰুম বুলি ভাবি আছোঁ। গতিকে খেতি কৰিব লাগে। আমাৰ নতুন বাৰীখনতো দেখিছেই এইবছৰীয়া। এইখন পুৰণা বাৰী আছিলে, যোৱা বছৰীয়া চিমেণ্টৰ বেগত ৰুইছিলোঁ। এতিয়াও আছে। এতিয়া কোনো আপডাল কৰা নাই, চফা কৰা নাই, আপডাল কৰা নাই। এইবোৰ দেখিছে নাই, বন কেনেকুৱাকৈ গজি আছে এইবোৰতে। এইবোৰ হ'লেও ইহঁতৰ ভাইবোৰ চাওক ইমান ধুনীয়া হৈছে। এইকেইটা গুটি দেখিছে নাই, ডাঙৰ ডাঙৰকৈ গুটি লাগিছে। এইকেইটা পকিছে কিছুমান। গতিকে আপোনালোকে কৰিব পাৰিব। সেইটো কাৰণে মই এই বাৰীখন অকণমান দেখাইছোঁ। বিশেষকৈ জলকীয়া পুলিটো 2 বছৰ ৰাখিব পাৰি ভালদৰে আপডাল কৰিলে আপোনালোকে। তাৰপিছত বাৰীখনত এজাতি বস্তু ৰুইয়ে আমি থ'ব নালাগে, যিহেতু আজিকালি মাটি বাৰী আমাৰ কম হৈ গৈছে। মানুহৰ পৰিয়াল ডাঙৰ হৈ যোৱাৰ পৰা পৰিয়াল বাঢ়ি গৈ আছে। গতিকে এঠাইতে বিভিন্ন ধৰণৰ শাক পাচলি মানে গছ গছনি লতা যদি ৰুব লাগিব, তেনেকৈ পাণ, জালুক, এইবোৰ কমলা। মই বিশেষকৈ কমলা বাৰীখনৰ কাৰণে ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ, কমলা বাৰী পাতক আপোনালোকে। অৰুণাচলততো বিৰাট ধুনীয়া ধুনীয়া হয়, সিহঁতৰ জলবায়ুটো ঠাণ্ডাৰ কাৰণে। আমাৰ ইয়াত বাগান অহাৰ পৰা গছ গছনিবোৰ কাটি দিয়াৰ কাৰণেইতো নাই হোৱা। গতিকে কমলাও ৰুৱক, লগে লগে গাইড গছ এজোপা ৰুৱক, ভাল ভাল গছ। যিজোপা গছে আপোনালোকক এদিন পইচা দিব, যেনেকৈ মেহগনি, চন্দন, চাচি গছ, তেনেকৈ ৰুই দিলে মানে জংঘলী গছ নুৰুলেও হ'ব। আজিকালি সকলোতে পইচা মানে। গতিকে ৰাইজসকল, মই ক'বহে পাৰিছোঁ আপোনালোকক। গতিকে আপোনালোকে কৰিব চাগে, নিশ্চয় ভাল হ'ব, এদিন নিশ্চয় উন্নতি হ'ব। খেতি কৰি থাকক। তাৰপিছত এই জুগুমীয়া গছ ৰুৱক, যিবোৰ মূল্যৱান গছ। কমলা গছৰ চেহেৰাবোৰ চাওক ইমান ধুনীয়া হৈ গৈছে। আমি নুৰুইহে এৰি দিছোঁ, আৰু ইয়াক প্ৰতিপালন কৰিব জনা নাই। ৰাসায়নিক সাৰ দি মানে নষ্ট কৰি দিয়া হৈছে। গছ গছনি কাটি মানে সূৰ্য পোহৰ পৰিলে মানে তাপ বেছি হ'লে মানে কমলা গছ এনেই মৰি যাব, বেমাৰ লাগিবলৈ ভাল হয়। ছাঁ জেগাত বেমাৰো বেছি নালাগে। তাৰপিছত ইহঁতে প্ৰডাকশ্যনো বেছিকৈ দিয়ে। ঠাণ্ডা জলবায়ু লাগে। হ'ব, আজিলৈ আহোঁ, আকৌ লগ পাম, আকৌ এদিন দেখাম এইবোৰ। আজিলৈ আহোঁ, নমস্কাৰ। ভাল দেখিলেও ক'ব, কিবা বেয়া দেখিলেও ক'ব। কথা পাতিবৰ কাৰণেহে মই এই ভিডিঅ'টো কৰিছোঁ আপোনালোকৰ লগত। ক'বচোন, খবৰ খাতি দিবচোন কেনেকুৱা আছে। ধন্যবাদ। জয় আই অসম।